জংকাৰ ড্ৰামা এণ্ড ডান্স একাডেমী স্থান নাৰপাৰা। আমাৰ ইয়াত অভিনয়, নৃত্য, মূক অভিনয়ৰ এবছৰীয়া প্ৰশিক্ষণ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকললৈ এটা অনুৰোধ, আপোনালোকে তলত দিয়া নম্বৰত অতি শীঘ্ৰে যোগাযোগ কৰিব, নহ'লে মোৰ হোৱাটছএপ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ। হঠাতেই হেৰালকে নিনো মোৰ চোতালৰে জোনাক, ঠাইতেই উচিনা তমসাই আগচিৰে। निखिल रोज चैनल को सब्सक्राइब कर लीजिए और घंटा को भी दबा देना, तेतिया मैं नतुन नतुन भिडिओ पाई थाकबो। सो बेसि देरी करबे नांगे, सोनकाले सब्सक्राइब तो कर लग डग डग अलप सोनकान करो। हाय फ्रेंड्स, निखिल रोस्टल आपनालोকক स्वागतम जनाबो। কথা দিয়াৰ দৰে উভতি আহিছোঁ আৰু এটা নতুন ধেমালি ভিডিঅ' লৈ। সো আহক ভিডিঅ'টো কি জানি লওঁ। কিন্তু ভিডিঅ'টো এটাই যে আজি পোনপ্ৰথমে বেলেগ এটা ভিডিঅ'ৰ বিষয়ে কথা পাতিম। এইটো হ'ল জুবিন দাৰ এটা গানৰ ওপৰত কপি মাৰিছে। সো আহক গানটো চাই লওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। মায়াবিনী আমার চোখে যে দেখো দেখো না যে ভাঙা মনে আমারও আছে কত। মায়াবিনী রাতের বুকুর দেখা পারো তোমার ছবি কৰিবলৈ আৰু বেলেগ গান বিচাৰি নাপালি ন কেলা, এইটো গানহে পালি চালা মক্কেল। বেলেগ কাম নাই আচল কথাটো বুজিছ, সেইকাৰণে এইবিলাক গান চুৰ কৰি থাকোঁ। আৰে বেলেগৰ এইটো চুৰ কৰাতকৈ নিজৰ আইডলত নিজে কিবা এটা বনা না, দেখা না কিবা এটা। এইবিলাক মক্কেলেমি কৰি লাভ নাই, যা 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 ইয়াৰ পৰা। ভেবনার বাঁধন তোমার খুলে দিলাম আকাশ নীলে, ডানা মেলে দিও তোমার ডাকে তোমায় নতুন জীবন। স্মৃতিগুলি কখনো কেলা গানটোত দেখোন নতুন একো নাইয়ে, ডাইৰেক্ট হুবহু কপি। মক্কেলে এইবিলাক চাই থাকিব নোৱাৰি, সাহক এইবিলাক নোৱাৰি, সাহক বেলেগ এটা আৰম্ভ কৰোঁ। কখ কখ মতি মনা মাতিব কেনে জানো। যদি মাতিবই নেজানো তেতিয়াহ'লে গানটো কেনেকৈ গালি চালা মক্কেল। তোলৈ চিঠি লিখিবলৈ আখৰ চিনি নাপালো। গানটো গাওঁতে কি তোক বেলেগে পিছপিনৰ পৰা কৈ আছিল নেকি? এনেকুৱা মক্কেলেমি কৰিবলৈ জানো কিন্তু চিঠি লিখিব নাজানো। ভাগ ভাগ ইয়াৰ পৰা ভাগ মক্কেল। কখ কখ মতি মনা মাতিব কেনে জানো। তোলৈ চিঠি লিখিবলৈ আখৰ চিনি নাপালো। কলেজলে নগলো কলমটো গধুৰ পালো। ফুলৰ নাতি পাতৰ পাই খেতিতে ধৰিলো, খেতিতে ধৰিলো। বাৰু কলমটো গধুৰ পালি সেইটো বুজিলোঁ, নাঙলৰ মুঠিটো সহজ পালি সেইকাৰণে খেতিত ধৰিলি। এতিয়া আকৌ গান গাই মক্কেলেমি কৰিবলৈ কিয় আহিছ? যা যা খেতি কৰ গৈ, যা যা মক্কেল। ৰাতি মনে মনে মই নাযামে তোৰ ঘৰলে, যামে তোৰ ঘৰলে। ওলাই তই আহিবি হাতলৈ চাকিতি, পাছফালৰে দুৱাৰটা, পাছফালৰে দুৱাৰটা খুলি। এইখিনি
কথা তো গাৰ্লফ্ৰেণ্ডক ফোনত ক'লেও হয়, এটা গান বনোৱাৰ প্ৰয়োজন নাই, বুজি পাইছ নাই? আল বাল কেলা লিৰিক্স এইবিলাক লগাই মক্কেলমে কৰিবলৈ নাহিবি, বুজিছ? যা যা কিবা বেলেগ কৰ, তোৰ দ্বাৰা ইজ্জত নহয়, বুজি পাইছ নে নাই? যা যা যা। ওই কুকুরে ভুকিলে ময়না আয়ে হারে থাকিলে, আয়ে হারে থাকিলে কুকুর খেদাবি কেতেরা মাতে দি কোতেনো কি দেখিছ, কোতেনো কি দেখিছ বুলি। এই কেলা তোৰ মানে বেলেগ কাম নাই নেকি? এইবিলাক ক'ৰ কি বনাইছ মানে ক'ৰ কি বনাইছ, মোৰ একদম মূৰ বিষ উঠি গৈছে। অ' বাবা যা 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 কিবা বেলেগ কৰ, তোৰ কাৰণে মই শুনো ধাই ইয়াৰ গান কোনোবাই শুনে চালা মক্কেল। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে? যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ ক্লিক কৰি দিব, তেতিয়া আমি ইয়াত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে সোনকালে পাই যাব। আৰু আপোনালোকৰ তাতো যদি এনেকুৱা কিছুমান মক্কেলেমে গান আছে তেতিয়াহ'লে আমালৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰে। আমাৰ হোৱাটছআপ নাম্বাৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, গ্ৰুপটোৰ লিংকো দিয়া আছে। চ' তাত গৈ গ্ৰুপটোত জইন হৈ লওক, আৰু আমাক এনেকুৱা কিছুমান মক্কেলেমে গান দি থাকক, আৰু আমাক সদায় ছাপোৰ্ট কৰি যাওক। চ' ফ্ৰেণ্ডছ, আপোনালোকক বিশেষ নকওঁ, ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চ' আপোনালোকক আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। জয় আই অসম। It's a good day to have a good day.